আমাৰ মাজত উপস্থিত হৈছেহি আৰু 3000 বাইকৰ লিষ্ট আমাৰ হাতত আহি পৰিছে। গতিকে আজি আনোৱাৰ হুছেইন জনৰ নেতৃত্বত আজি এটা বাইকৰ বিহাল ৰেলী বিজেপিৰ। গতিকে আমি আশা কৰোঁ এইবাৰ উপৰি সমষ্টিত এটা ধুমুহা বলিব আৰু আগন্তক আমাৰ 26 তাৰিখে যিটো আমাৰ ভোট প্ৰদান হ'ব সেই ভোট প্ৰদান প্ৰক্ৰিয়াত আমাৰ উপহাট সমষ্টিৰ পৰা প্ৰায় 80% অৰ্থাৎ 80% মানুহে বিজেপি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিত ভোট দিব আৰু সুৰত বৰাক জিকাব। আজি আপোনালোকে চাওক আমাৰ পিছফালে হাজাৰ বাইক এই আজি যে আমাৰ আজি এটা শক্তি আহিছে যে আমাৰ যুৱসমাজলৈ আহিছে। আজি এই যুৱসমাজে ইচ্ছা কৰিলে আমাৰ যিকোনো পৰিৱৰ্তন কৰিব পাৰে। গতিকে এটাই উদ্দেশ্য আমাৰ বিজেপি চৰকাৰৰ উন্নয়নৰ লগত আমি আছোঁ, বিজেপি চৰকাৰৰ উন্নয়নৰ লগত আমাৰ সংখ্যালঘু আছে। গতিকে মই ভাবোঁ আজি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষত উন্নয়ন হৈছে। এই উন্নয়ন আমি সঁচাকৈ সুখিত আমি আনন্দিত। গতিকে এইখিনি ক'লোঁ আৰু আমি যিহেতু আমাৰ বাইকখিনি আৰম্ভ হ'ব।